आरो गामिफोराव थांनानै एवारनेस होयो जोंहा गामियाव थांनानै टारगेट लानानै गामिनि मानसिफोरखौ एवारनेस होनांगौ नाथाय मा एडलेसेन्स ग्रुपफोरा गथ'फोरा माने गामियाव थाया बिनि दारै जोङो स्कुलाव फैनानैबाबो बे एवारनेस केम्पखौ होफैनो गोनां जादों जोङो हुनिबार देवबार गामिफोराव थाङो नाथाय बे दिनाल' जोङो एडलेसेन्सखौसो बायदि जल सिख्लाफोरखौ होनो मोनो नाथाय बेलेग दिनावसो जोङो स्कुलाव थायो बिनि दारै जोंखौ टारगेट होदों स्कुलावबो थांनो थाखाय आंनि इन्ट्रडाक्सनखौ होना लानो आंनि नामा डलि नार्जारि आंनि न'आ उदालगुरि नाथाय आं बे प्रजेक्टनि थाखाय दायो नोंसिनि तामुलपुर डिस्ट्रिक्टआव दं स्कुल थांगासिनो जोंनि एनजिअनि नामा नासकम फाउन्डेसन प्लास टेनि एनजिअ जोङो प्रेगनेन्ट वुमेननि सायाव खामानि मावो एडलेसेन्सनि सायाव खामानि मावो आरो बिथिं लेक्टेटिं वुमेननि सायाव खामानि मावो दा नोंसोरनि स्कुलाव मानि थाखाय फैनो गोनां जादों आं बेखौ बुंगासिनो जोंनि बाक्साया रेड जन गोलैदों रेड जन माने मा डेन्जार ना रेड लाइटआ डेन्जार ना डेन्जार साइड गोलैदों मानियाव प्रेगनेन्ट वुमेन थैनाय नोंसोरजोंथ' दा 5 बोसोर 2 बोसोरनि उनाव बिया जागोन ना नाथाय मा बेयाव थैनो गोनां जागोन मानि थाखाय निउट्रिसन खमनि थाखाय एबा माबा मोनसे हाइ रिस्कनि थाखाय बिनिबो मोनसे चाइल्ड लेबार मानि थाखाय लेबार खालामनो थांनो गोनां जायो फैसानि थाखायसो ना जोंनि न'आव फैसा गैयाबा जोङो नांगौ जानो लोंनोथ' नांगौ जागोन नङा होनबा जों लेबारबाबो मावनो गोनां जागोन दिल्ली मुम्बाइआव थांनो मायो ना नाथाय मा इडुकेसन गैयाबा नों कम्पानियाव मावहैगोन नोंखौथ' बेलेग नों जेबो फोरोंनो रोङा नोंखौ थगायनो थगाया ক'ব লাগে মূৰ্খ প্ৰেগনেন্ট উমেনৰ কাৰণে ৰেড জন পৰিছে এডুকেশ্যনৰ বিষয় ৰেড জন পৰিছে পঢ়া লিখা বেছি নাই সদায় মমো চাউটো বেছি খাব নালাগে দেই এইবিলাকো খাব লাগে এইটো আমাৰ কাৰণে ভিটামিন এ চকুৰ কাৰণে বহুত ভাল ল'ৰাবিলাকে ৰঙালাও নাখায় না আলু ফ্ৰাই এইবিলাক খাব লাগে দেই আৰু নেক্সট হোৱাইট কালাৰৰ কি আছে কাৰ্বহাইড্ৰেট এইটো কাৰ্বহাইড্ৰেট নে গুফৰাও কণী মাছ মূলা আৰু কি কি আছে চব পিকচাৰটো দেখাই পাইছে না এইবিলাক খাব লাগে হা এইবিলাক খাব লাগে আমাৰ কাৰণে বহুত ভাল এতিয়া গ্ৰীণ কালাৰৰ এইটো ফ্লেভাৰটি আমাক দেখাইছে আৰু গ্ৰীণ কালাৰ এইটো কি আছে শাক পাচলি এতিয়াতো শাক পাচলি বজাৰ না আমি খাই না নাখাই বইল চব্জি খাই না বইল চব্জি খাবলৈ আধা লাগে না বেয়া পায় বইল চব্জিও খাব লাগে দেই আমাৰ স্কিনৰ কাৰণে বহুত ভাল হা গ্লোয়িং স্কিন পিম্পলছ কাৰণে দুখ হয় না এইবিলাকৰ কাৰণে এইবিলাক খাব লাগে আৰু কি আমলা মধুৰিআম এইবিলাকত এইবিলাক এবজৰ্ব হয় হা আমলা গোৱাবা এইবিলাক খাব লাগে মধুৰিআম এতিয়া এইটো ব্লু কালাৰ কি বস্তু আমি ডেইলি লাইফ ইউজ কৰো কি হয় ৱাটাৰ ইয়েছ গুড বয় ৱাটাৰ আমি সদায় পানী খাব লাগে পুৱাৰ উঠি কৰি পানী খায় না এটলিষ্ট ব্ৰাছ কৰাৰ পিছত 2 গ্লাছ পানীটো খাব লাগে लोङालासिनो थांनानै दङ मालाबा दङ এটলিষ্ট পুৱাৰ উঠি 2 গ্লাছটো পানী খাব লাগে চবে বটলত পানী আনি নানে কিয় নানে স্কুলৰ পানী টেংকিটো চাফা হৈ এইটো দেখা পাইছে না ঠাণ্ডা এতিয়া ঠাণ্ডা বটল হা চবে পানী আনিব লাগে ইমান লেজিনেছ না এটা বটলত পানী আনিব নোৱাৰে না আনিবা হা আমাৰ জণ্ডিছ টাইফয়েড এইবিলাকৰ প্ৰব্লেম হয় নহয় এই পানীটো লেতেৰা হ'লে মানে এইবিলাক প্ৰব্লেম হয় ইয়াৰ কাৰণে পানীটো আনিবা আৰু এইটো চকলেটটো কি দেখাইছে কি গাড়ীত কি লাগে চাকা লাগে না চাকা আৰু কি লাগে তেল লাগে তেল আমাৰ গাড়ীত কি তেল লাগে কিবা এটা চব্জি ৰান্ধিব লাগিলে কি আমি মাষ্টাৰ অইল ইউজ কৰোঁ না মিঠাতেল ইউজ কৰোঁ না চব্জি ৰান্ধিবলৈ ইয়াৰ কাৰণে আমাৰ স্কিনবিলাক অলপ তেল নিচিনা ওলাই না ইয়াৰ কাৰণে আমি আমাৰ গাত অইল লাগে এতিয়া চাইল্ড মেডিচিনৰ কথা কম কিয়ৰ কাৰণে চাইল্ড মেডিচিনটো বহুত বেয়া এটা আপেল মই এক্সাম্পল কৈ আছো হা এটা আপেলটো ডাঙৰ হৈ আছে এইটো আপেলটো খালে মিঠা হ'ব হা এইটো আপেলটো মিঠা হ'ব কি আছে ইয়াৰ কাৰণে মই টাৰ্গেট লৈছিলো টাইম নহ'লেও আহিছো মই
হা মই কামৰূপৰ পৰা ইমান দূৰলৈকে কিয় আহিব লাগে এনেতো নাহো হা এতিয়া প্ৰেগনেন্ট হলে তহঁতে কি হাই ৰিস্ক হ'ব না নাই হাই ৰিস্ক হ'ব না আমাৰ ইয়াতে বিয়া হৈছে এতিয়া বাচ্চা লৈছে আমি ডাঙৰে হৈ আছে এইটো টাইমতে ইয়াতে বাচ্চা লৈছে এইটো মানে বাচ্চাটো কিমানখিনি ডাঙৰ হ'ব লাগে জাগা পাব হা পাব না জাগা এইটো মানে এজন ছোৱালী এতিয়া তহঁতৰ পৰা এজন বিয়া হ'ল হা বিয়া হৈ কিনি এতিয়া প্ৰেগনেন্ট হ'ল এতিয়া প্ৰেগনেন্ট হোৱাত কি এই বাচ্চাটো ভিতৰত ডাঙৰ হ'ব না নাই এতিয়া মই নিজে এতিয়া ডাঙৰ হৈ আছে এইটো টাইমতে বাচ্চা ল'লে এইটো বাচ্চাটো কিমানখিনি ডাঙৰ হ'ব লাগে এই ব্ৰেইন বিলাক কেনেকুৱা ডেভেলপমেণ্ট হ'ব লাগে বডি বিলাক কেনেকুৱা ডেভেলপমেণ্ট হ'ব লাগে এনেকুৱা নহ'ব এইটো টাইমতে কি 8 মান্থ নোহোৱাতে কি চিজাৰিং কৰিব লাগিব নহ'লে কি মায়ে হাই ৰিস্ক হ'ব এই বাচ্চাটো কেনেকুৱা ব্ৰেইন বিলাক ডেভেলপমেণ্ট হ'ব লাগে বডি বিলাক ডেভেলপমেণ্ট হ'ব লাগে এইটো নহ'ব আগতে কি মায়ে ক'তবা হাই ৰিস্ক হৈ কিনি হস্পিটেললৈ লৈ যাব লাগিব বাচ্চাক এবৰ্চন কৰিব লাগিব নহ'লে মায়ে মৰি যাব ইয়াৰ কাৰণে এটলিষ্ট 25 ইয়াৰ্ছটো লিমিট ল'বি তাৰপিছত বিয়া হ'ব হা চবে 2 বছৰ 3 বছৰতে বিয়া হ'ব কিন্তু কি এজ লিমিট হা 25 ইয়াৰ্ছ তাৰপিছত কি বাচ্চাও মৰি যায় কি কয় প্ৰেগনেন্ট মাৰ বাচ্চা বাৰ্থ দিয়াৰ পিছত বাচ্চাই মৰি যায় কিহৰ কাৰণে নিউট্ৰিশ্যন কেনেকুৱা খুৱাব লাগে এই বাচ্চাবিলাকক মানে ভালকে আলপৈচান নলয় ইয়াৰ কাৰণে বাচ্চাটো মৰি যায় পিছত তহঁতেতো কি ডাঙৰ হৈ কিনি বিয়া হ'ব পিছত নিজৰ বাচ্চাক ভালকে আলপৈচান ল'বি আৰু এতিয়া ফেমিলি প্লেনিঙৰ বিষয়ে কওঁ মই সদায় কম পৰিয়াল হ'ব লাগে হা সদায় কম পৰিয়াল মা দেউতা বাচ্চা 2জন এনেকুৱা কম পৰিয়াল যদি বাচ্চায়ে 5জন আছে মা দেউতাৰ লগত 7জন আছে আমাৰ এক্সাম্পল মোৰ দেউতায়ে সদায় হাজিৰা কাম কৰি আনে 500 টকা পইচা ইয়াতে চাউল ক'ত পৰা কিনিব চব্জি ক'ত পৰা কিনিব মোৰ কাৰণে ড্ৰেছ ক'ত পৰা কিনিব স্কুলৰ কাৰণে কি কিতাপ কিনিব লাগে 100 মাত্ৰ ছেভিংছ আছে শাক পাচলি কিবা ফ্ৰুইট ডালিম কিবা কিবিটো কিনিব লাগিব ঔষধ কিবা কিবি কিনিব লাগিব নে নাই এতিয়া 5জন বাচ্চা আছে কাক দিম ইয়াৰ কাৰণে সদায় কম পৰিয়াল হ'লেতো আমি মিলাই কিনি খাব পাৰিম না দেউতাই আজি 1 কেজি ডালিম আনিছে 1 কেজি ডালিমত কি 4টা মাত্ৰ ডালিম পাইছে এতিয়া 5জন বাচ্চা আছে আৰু 2জন মা দেউতাই ইটোৰ লগত টোটেল কিমান হ'ল 7 হা 7জন এতিয়া 4টা মাত্ৰ ডালিম আছে এতিয়া কাক দিব মা দেউতাওতো হিমোগ্লোবিন কম টেষ্ট কম আছে সিহঁতৰ কাৰণে খাব লাগিব হা মা দেউতাই নাখাব না হা ল'ৰা ছোৱালীকে দিব আধা আধা হ'লেও দিব না ইয়াৰ কাৰণে কি সদায় কম পৰিয়াল হ'লেতো আমি 4টা ডালিম পালে কি মা দেউতা ল'ৰা ছোৱালী চবে এটা এটা হ'লে ভগাই কিনি খাব পাৰিব না ইয়াৰ কাৰণে সদায় কম কম ফেমিলি প্লেনিং ল'বা এতিয়া মই টেকন'লজিৰ বিষয়ে কওঁ তহঁতে ক্লাছ 10 শেষ হোৱাৰ পিছত এটলিষ্ট কম্পিউটাৰ কৰ্চটো ল'বা হা এতিয়া টেকন'লজিৰ দিনা চবতে কম্পিউটাৰ কিবা এপ্লিকেশ্যন এইটো কিবা চাৰ্টিফিকেট নাথাকিলে কি এক্সাম দিবই নোৱাৰে এতিয়া বেংকৰ কাৰণে এক্সাম দিলেও কি কম্পিউটাৰ চাৰ্টিফিকেটটো লাগিব এটলিষ্ট 6 ইয়াৰ্ছ নহ'লে 1 ইয়াৰ্ছৰ কম্পিউটাৰ চাৰ্টিফিকেটটো লাগিব কম্পিউটাৰ চাৰ্টিফিকেট নাথাকিলে কি এক্সাম দিবলৈ নাপাব আৰু অনলাইন কৰিব নোৱাৰিব কম্পিউটাৰ চাৰ্টিফিকেটটোৱে আগত খুজিব মানে হা অনলাইন কৰাৰ ইয়াৰ কাৰণে এটলিষ্ট 6 মান্থ নহ'লে 1 ইয়াৰৰ কম্পিউটাৰ চাৰ্টিফিকেটটো ওলাই ল'ব আৰু এইটো কম্পিউটাৰ ইনষ্টিটিউটকে গভৰ্ণমেণ্ট লগত ৰেজিষ্টাৰ হ'ব লাগিব যাৰ কম্পিউটাৰ ইনষ্টিটিউট আছে বুলি ল'লেও নহ'ব হা এইটো চাই ল'বা যোনে কম্পিউটাৰ ইনষ্টিটিউট খুলিছে তাক বুজি ল'বা এইটো গভৰ্ণমেণ্ট লগত ৰেজিষ্টাৰ আছে নে নাই এইটো বাৰক'ডটো স্ক্ৰিনিং কৰাৰ পিছত মানে এইটো গভৰ্ণমেণ্ট লগত ৰেজিষ্টাৰ আছে নে নাই এইটো চাব পাৰে আমি আৰু চাৰ্টিফিকেটবিলাক বুজিছিলি সিহঁতক ইমেইল ID কম্পিউটাৰ ইনষ্টিটিউটত ইমেইল IDটো কি হয় এইবিলাক বুজি ল'ব পাৰে পিছত নেটত চাব পাৰিব হা NRDS নহ'লে ITCOM www.com এইটো ফোনত চাই ল'ব যি দাদাই কৈ আছে এইটো কম্পিউটাৰ ইনষ্টিটিউট গভৰ্ণমেণ্ট হয় বুলি হয় না নহয় মই ফোনত চাই ল'ম হা এনেকুৱা চাব পাৰে আমি এতিয়া কম্পিউটাৰ কিবা মানে ফিজটো 1 মাহ 500 নহ'লে 1000টো থাকিব ইয়াৰ কাৰণে বেছিকটো ল'ব নালাগে বেছিকটো ল'লেও কি এইটো চাৰ্টিফিকেটটো ভেলুৱেবল নহ'ব মানে চাকৰিৰ কাৰণে পিছত
ক'ৰবাত ডিফেন্স নহ'লে আৰ্মিৰ কাৰণে কিবা এটা এপ্লাই কৰিব লাগিলে এইটো 3 মাহৰ চাৰ্টিফিকেটটো মানে ভেলুৱেবল নহ'ব, এনেই জাষ্ট আমি শিকিব পাৰোঁ আৰু হা 6 মাহ নহ'লে 1 বছৰত কম্পিউটাৰ চাৰ্টিফিকেটটো লাগিব, এইটো শিকি ল'বা। আৰু কি এণ্ট্ৰেন্স এক্সাম থাকে 1 বছৰত মানে 1 বছৰত 12 মাহ থাকে না, ইয়াতে কি এণ্ট্ৰেন্স এক্সাম কোনটো ইনষ্টিটিউটত কি এণ্ট্ৰেন্স এক্সাম থাকে মানে এডমিশ্যন ফিজটো 12,000 হ'লে এইটো এণ্ট্ৰেন্স না, এইটো দি আমি এক্সাৰচাইজ কৰিম দেই। নিউট্ৰিচনৰ কাৰণে আমাৰ বহুত ভাল আৰু মেইনটেইন হয় দেই ককনাট। আমাৰ কি হাত ভৰি কি এই ভৰি দুটা আছে, হাত আছে দুটা না, এইটো দি আমি ককনাট স্পেলিংটো লিখিম না দে চবে ৰাইট হেড দে ককনাট স্পেলিং দে দে COCONUT ককনাট। ইটো হাতটো কোনোবা কাটি দিছে, এতিয়া কোনটো হাত ল'ব লিখি লেফ্ট হেণ্ড ককনাট। ইটো হাতটো কাটি দিছে, এতিয়া কি ল'ব লিখিম ভৰি ল'ব না দে লিখিম দে ৰাইট লেগ দে ককনাট। ইটো কাটি দিছে, এতিয়া কোনটো ভৰি ল'ব লিখিম লেফ্ট না দে দে ককনাট ককনাট। ইটো কাটি দিছে, এতিয়া কোনটো ল'ব লিখিম লাষ্ট দে এতিয়া ইটো ল'ব লিখিম আমি ইটো ল'ব দে দে চবে ভালকে লিখিবা দে 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 ককনাট হ'ল না। আমাৰ বডিটো চব মেইনটেইন হ'ল, চব ইউজ কৰিছে না। আমাৰ ব্ৰেইনৰ কাৰণে পুৱাত পানী খাই কিনি অলপ অলপ এক্সাৰচাইজ কৰিব না। থেংক ইউ দে বহুত বহুত থেংক ইউ।